নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। চব অনলাইন চেনেলৰ এইটো হ'ল প্ৰথম ভিডিঅ'। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মৰম দেখুৱাব। এই ভিডিঅ'ত এমাজনৰ কিছুমান বিশেষ প্ৰডাক্ট যিবোৰ আপোনালোকে সহজেই এমাজনৰ পৰা বাই কৰিব পাৰিব, যিবোৰৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাব। অলপ বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। ইয়াতে প্ৰথমটো গেজেট হ'ল গেটকিপাৰ। গেটকিপাৰ নাম শুনি আপোনালোকৰ লাগিব পাৰে এইটো এটা ঘৰৰ চিকিউৰিটি লক হয়, কিন্তু সেইটো নহয়। এইটো হ'ল আপোনাৰ কম্পিউটাৰ, লেপটপ আদিত তলা লগাব পৰা এটা গেজেট। এইটো এটা এডভান্টেজ হ'ল যে যেতিয়া এইটো আপুনি আপোনাৰ পিচিৰ পৰা দূৰত লৈ যাব, আপোনাৰ পিচি অট'মেটিকলি লক হৈ যাব। গেজেট একেবাৰে সৰু আৰু কেৰি কৰাটো কমফৰ্টেবল হয়। তো আমি 2 নম্বৰ গেজেটৰ ফালে আগবাঢ়ো। 2 নম্বৰ গেজেট হ'ল লেজাৰ কিবৰ্ড। আচলতে হয় এই লেজাৰ কিবৰ্ড, যে ইয়াৰ পৰা বিশেষ ৰশ্মিৰ প্ৰতিফলন হয়, যাৰ দ্বাৰা আপুনি এটি ধুনীয়া কিবৰ্ডৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰে উইদাউট ফিজিকেল টাচ। এইটো আপুনি আপোনাৰ মোবাইল ফোন বা লেপটপ বা পিচি বা যিকোনো ইলেক্ট্ৰনিক্স যন্ত্ৰবিলাকৰ সহায়ত আপুনি আপোনাৰ এটা কিবৰ্ডৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰে। আপুনি এইটো আপোনাৰ মোবাইলৰ লগতো কানেক্ট কৰি এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, যিটো আপোনাৰ বন্ধুবৰ্গ চালেও আচৰিত হৈ যাব আৰু সেই বস্তুটোৰ প্ৰতি আপোনাৰ প্ৰতি আকৰ্ষণ হ'ব বা এট্ৰেকশ্যন হ'ব। বেছি নকৰি বলক আমি 3 নম্বৰ গেজেটটোৰ ফালে আগবাঢ়োঁ। 3 নম্বৰ গেজেটটো হ'ল USB ফেন। USB ফেন আপুনি বহুত প্ৰকাৰৰ দেখিছে, কিন্তু এইটো এটা বেলেগ ধৰণৰ বা ভিন্ন ধৰণৰ ফেন হয়। ইয়াত আপুনি ক্লক অৰ্থাৎ ঘড়ীৰ এটা বিশেষ চিন পাব, যিটো আপোনাৰ ভিউ কৰিব আপোনাৰ ফেনৰ ওপৰত। আপুনি এই USB ফেনৰ সহায়ত আপুনি আপোনাৰ পিচি বা অন্য ইলেক্ট্ৰনিক্স গেজেটৰ লগত লগাই আপুনি আনন্দ লভিব পাৰে। ইয়াৰ সকলোতকৈ সুবিধাটো হ'ল যে আপোনাৰ ইচ্ছামতে ঘূৰাই পকাই ছেট কৰিব পাৰিব। স্ক্ৰীনত দেখা মতে ইয়াত আপুনি এটা ৰিয়েল টাইম ক্লকো পাব, য'ত এটা ছুইচৰ দ্বাৰাই অফ বা অন কৰিব পাৰিব। ইয়াৰ মনোমোহা দৃশ্য চাই আপুনি আপোনাৰ বন্ধুবৰ্গক আকৰ্ষণ কৰিব পাৰিব। তো বন্ধুসকল বলক আমি আগবাঢ়ো নেক্সট গেজেটলৈ। বন্ধুসকল কেতিয়াবা এনেকুৱা হয় যে আপুনি ঘৰৰ পৰা দূৰত থাকে আৰু সময়মতে চাহ কফি খাব নোৱাৰে, কিন্তু এতিয়া সেইটো আৰু নহয়। আপুনি এই গেজেটৰ সহায়ত অতি কম সময়ৰ ভিতৰত আপুনি আপোনাৰ চাহ বা কফি তৈয়াৰ কৰি ল'ব পাৰিব, আপুনি য'তে নাথাকক কিয়। ইয়াৰ ভিতৰত আপুনি চাহ, চেনি আৰু পানী ভৰাই দি কম সময়ৰ ভিতৰত আপুনি চাহ বা কফি তৈয়াৰ কৰি খাব পাৰিব। বন্ধুসকল ইয়াতকৈ ধুনীয়া প্ৰডাক্ট আৰু হ'বই নোৱাৰে, আপোনাৰ দুখ সুখৰ বন্ধু হিচাপে কাম কৰিব। তো বন্ধুসকলক আমি নেক্সট গেজেটলৈ আগবাঢ়োঁ। নেক্সট গেজেটটো হ'ল স্মাৰ্ট প্ৰজেক্টৰ। প্ৰজেক্টৰ আপোনালোকে বহুত দেখিছে, কিন্তু এইটো অলপ ভিন্ন ধৰণৰ প্ৰজেক্টৰ। আপোনালোকে বজাৰত দেখা পোৱা বা অনলাইনত দেখুওৱা বহুত ডাঙৰ ডাঙৰ প্ৰজেক্টৰ দেখা পাইছে চাগে, কিন্তু এইটো তেনেকুৱা প্ৰজেক্টৰ নহয়। এইটো এটা বহুত কমফৰ্টেবল আৰু ইজি, যিটো আপুনি পকেটত লৈ য'তে ত'তে ঘূৰিব পাৰে, আপুনি আনন্দ লভিব পাৰে। বন্ধুসকল এইটো প্ৰজেক্টৰ ভিতৰত আমি বিভিন্ন ধৰণৰ ছফ্টৱেৰ বা মোবাইলৰ এপছবিলাক ভৰাই আপুনি বন্ধুবৰ্গৰ লগত আড্ডা দিব পাৰে। তো বন্ধুসকল যিখিনি আছিল আজিৰ ভিডিঅ'। তো আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগি থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব, যাতে বিভিন্ন ধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত আহে।